গাইছ ইমান পাহাৰ যাব লাগে এতিয়া গৈ আছো আমি মামীৰ ঘৰত গৈ আছো কালি কি মজা মজা বস্তু বনাই আছে মই আহি পাই গলো মামীহঁতৰ ঘৰত কি ধুনীয়াকে এইফালে আহি গলো নেক্সটতে এতিয়া মই দেখা আছো মই গৈ আছো এতিয়া মানে পাহাৰত মানে বাঘ কাটিব গৈছিলো তাৰ পাছত এতিয়া মামা মোৰ আগত গৈ আছে মই তাৰ পিছে পিছে গৈ আছো ধুনীয়াকে তাৰ পাছত ইয়াৰ ভনীয়েকো আহি পালে এতিয়া ধুনীয়াকে তাৰ লগত কিবা কথা বতৰা পাতি আছিলে তাৰপাছত আহি গলো কি ধুনীয়াকে ইফালে এতিয়া তাৰ পাছত আইতা এজনী গলো ইফালে দেখা পাব ৰ'ব এয়া মই এজনী আইতা ঘৰত আহি পালো এতিয়া ধুনীয়াকে এটা গান গাব যিয়ে নহওক আমার ঘরক লাগে না গলটা সিধা কর আহোয়া আমার নাতি মোর ঘরক লাগিয়া জিয়া বেয়া পাইছি না হে পাখি মেলা আবেগে আকলোৱা ইয়াকে মনে মনে কিয় আহি জগালে আলো খোৱা সপোনৰ পাৰে পাৰে পাখি মেলা আবেগে আকলোৱা ইয়াকে চাওক বজাৰত ইমান মানুহ গৈ আছো এতিয়া মই কাষলে আহি ৰোৱা নাই বাদুলে চুমা দিয়া না চুমা দিয়া না itu khulsun khul itu khulna khulo itu belum naik
বেছি কিনো ইমান দাম কৈছে কমলা কমলা
এয়া মোৰ লগত কোন আছে চাওক ধুনীয়াকৈ এইজন মানুহ চিনি পাইছে যদি কওক। এজন হৈছে মোৰ মামাৰ পুতেক হয়। বিহুৰ দিনত দমাহীৰ দিনত দিছে মোক 2খন পিঠা খাব। সি অকলে মাৰি আছে পুৰা। চাই লওক গাইজ, ইটামান এৰিছা মোৰ পৰা খাব এতিয়া। এইজন মোৰ খোৰখালি হয়, কি ধুনীয়াকৈ মোৰ হাতৰ পৰা পিঠাকেইটা খাই আছে। মোক একদম ভৰি গৈছে, তেওঁ কিন্তু এৰা দিয়া নাই। ই আৰু পিঠাহে খাব এনেকৈ ধুনীয়াকৈ। মানে ছোৱালী বিচৰা কোৱা শুনা পাই একদম ধুনীয়াকৈ হাঁহি দি আছে। ইয়াৰ ছোৱালী বিচাৰিম। আইতাকেইজনীৰ কি ডান্স ধুনীয়া লাগিছে। আমাৰ এই আইতাজনী এই ডান্স কৰিব জানে। এইফালে আমাৰ এইফালেও ডান্স কৰি আছে ধুনীয়াকৈ। ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব দেই।